নেগেটিভ ইম্পাৰেটিভ সেন্টেন্স অৰ্থাৎ যিবিলাক নেগেটিভ নাবোধক বাক্য হ'ব ইম্পাৰেটিভ সেন্টেন্সত সেইবিলাক তুমি কেনেকৈ ভয়েস চেঞ্জ কৰিব লাগে এক্টিভৰ পৰা পেসিভ লৈকে সো তাৰ বাবে আমি এটা এক্সাম্পল লৈছো যেনেকৈ ইয়াত আছে ডু নট ওপেন দা ডোৰ অলৰাইট সো ডু নট ওপেন দা ডোৰ এটো এটা নেগেটিভ সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্স আছে মানে তোমাক কিবা কাম কৰিবলৈ মানা কৰিছে মানে দরজাটো বা জানালাটো ওপেন কৰিবলৈ বা মেলিবলৈ বাধা কৰিছে সো এনে ধৰণৰ বাক্য আমি কেনেকৈ এক্টিভৰ পৰা পেসিভ লৈকে বনাব পাৰি সো এনে ধৰণৰ বাক্য আমি সিম্পলি কি ব্যৱহাৰ কৰিব লাগিব ইম্পাৰেটিভ সেন্টেন্স যেহেতু আমি লেট আনিব লাগিব ক্লিয়াৰ হৈ গল তাৰ পিছত দ্য উইন্ডো ইয়াতে অবজেক্ট কোনটো হয় দ্য উইন্ডো হয় অবজেক্ট সো গতিকে আমি ইয়াতে দ্য উইন্ডো ব্যৱহাৰ কৰিছো লেট দ্য উইন্ডো তাৰ পিছত যেহেতু ইয়াতে নেগেটিভ সেন্টেন্স সেই কাৰণে ইয়াতে নট আহিছে ওকে বিৰ আগত এটা নট আহিছে তাৰ পিছত বি আৰু ইয়াতে ওপেন আছিল ইয়াতে ভাৰ্বত 3 নম্বৰ ফৰ্ম ওপেনড অলৰাইট বুজি পাইছে খুব ধুনিয়াকে ইয়াতে নেগেটিভ সেন্টেন্স হলে লেট দ্য উইন্ডো নট বি ওপেনড যেহেতু এটো নেগেটিভ ইম্পাৰেটিভ সেন্টেন্স হয় সেই কাৰণে লেট টু আগত আহিছে তাৰ পিছত অবজেক্ট টু আহিছে তাৰ পিছত বিৰ আগত এটা নট ব্যৱহাৰ হৈছে তাৰ পিছত বি দেন ভাৰ্বত 3 নম্বৰ ফৰ্ম ক্লিয়াৰ হৈ গল দুটা